মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ দিবলৈ ওলাইছোঁ। প্ৰথমে তোমালোকৰ কিতাপত থকা ভাৱ বিষয়ক প্ৰশ্নসমূহ লৈছোঁ। 1 নম্বৰ, অতি চমুকৈ উত্তৰ দিয়া। ক. অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? উত্তৰ: অসম কেশৰী। খ. সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে? উত্তৰ: যুগৰ ভুহুৰ অৰ্থাৎ পৰাধীনতাৰ কালিমাৰে। গ. জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? উত্তৰ: বীৰ বেশেৰে। খ. কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? উত্তৰ: কাজল ছাইৰে। 2 নম্বৰ, হ'ল এৱে তোৰ সময় হবৰ জাতিৰ ঝাৰুদাৰ যে ভাই। ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে? উত্তৰ: চাই থাকোঁতে পৰাধীনতাৰ কালিমাই অসমবাসীৰ মুখত কাজল ছাই সানিলে। অসমৰ সাতাম পুৰুষৰ সোণৰ চোতাল ঘৰ বহু যুগৰ জাবৰ জোথৰ মলিনতাৰে পোত খাই গ'ল। এই মলি হিংসা দেশ ভেদাভেদ ঘৃণা ঘৃণী স্বাৰ্থভেমৰ। পৰাধীন অসমীয়াই ইমান দিনে পৰৰ গোলামীয়ে কৰিলে। নিজে ধাৰে ঋণে থাকিও পৰৰ চৰণত পূজা আগবঢ়ালে। কিন্তু সকলোৰে এটা অন্ত আছে। এই গোলামীৰো অন্ত হোৱাৰ সময় আহিছে। ঝাৰুদাৰে যিদৰে ঝাৰুৰে ঘৰ দুৱাৰ সাৰি চিকুণায়, সেইদৰে জাতিৰ ঝাৰুদাৰ হৈ সমাজক মলিন কৰি ৰখা হিংসা দেশ ভেদাভেদ ঘৃণা স্বাৰ্থভেমৰ মলিনতাবোৰো আঁতৰাই সকলো একগোট হৈ ব্ৰিটিছক বিতাড়ন কৰাৰ সময় আহি পৰিছে। তেতিয়াহে পৰাধীনতাৰ কালিমা আঁতৰিব। সেইকাৰণে কবিয়ে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে। 3 নম্বৰ, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? উত্তৰ: বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে জাতিৰ ঝাৰুদাৰ হৈ সমাজত থকা হিংসা দেশ ভেদাভেদ ঘৃণা ঘৃণী স্বাৰ্থভেমৰ মলিমামৰবোৰ আঁতৰাই জাতিৰ জীৱন মনোহৰ কৰি একগোট হৈ দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ নিৰ্দেশ দিছে। 4 নম্বৰ, ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ: ধৰ ঝাৰু ধৰ ভাই এটি স্বদেশ প্ৰেমমূলক কবিতা। কবিয়ে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা বাবে সশ্ৰম কাৰাদণ্ডৰ শাস্তি পাইছিল। কাৰাগাৰত তেওঁক পায়খানা চাফা কৰাৰ কাম দিয়া হৈছিল। এই কাম কৰি থাকোঁতে তেওঁ ধৰ ঝাৰু ধৰ ভাই গীতটি ৰচনা কৰি গাই গৈছিল। গীতটিত কবিয়ে সকলোকে জাতিৰ ঝাৰুদাৰ হৈ সমাজৰ পৰা হিংসা দেশ ভেদাভেদ ঘৃণা ঘৃণী স্বাৰ্থভেমৰ মলিমামৰবোৰ আঁতৰাই জাতিৰ জীৱন মনোহৰ কৰিবলৈ আহ্বান জনাইছে। পৰাধীনতাৰ কালিমাই দেশবাসীৰ মুখত কাজল ছাই সানিলে। দেশবাসীয়ে ইমান দিনে হীনে ঘীনে পৰৰ গোলামী কৰিলে। নিজে ধাৰে ঋণে থাকিও পৰৰ চৰণত পূজা দিলে। কিন্তু এতিয়া আৰু নহয়। সময় হৈছে জাতিৰ ঝাৰুদাৰ হোৱাৰ। জাতিক মনোহৰ কৰি সকলো একগোট হৈ দেশৰ স্বাধীনতা ঘূৰাই আনিব লাগিব। তেতিয়াহে অসমীয়া জাতিয়ে বিশ্বসভাত বহাৰ ঠাই পাব। এয়ে হৈছে কবিতাটিৰ মূল ভাৱ।
5 নম্বৰ ব্যাখ্যা কৰা। হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থভেমৰ কত জিকি মলি মামৰ ভৰি জাতিৰ জীৱন যায়। উত্তৰ হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থভেমৰ কত জেকি মলি মামৰ ভৰি জাতিৰ জীৱন যায়। উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত সন্নিৱিষ্ট ধৰ ঝাৰু ধৰ ভাই নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিতাটি ৰচনা কৰিছে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে। জাতিটোক ধ্বংস কৰিবলৈ ধৰা মলি মামৰবোৰ ঝাৰুদাৰৰ ৰূপ লৈ আঁতৰাবলৈ আহ্বান কৰাৰ প্ৰসংগত উক্ত কবিতা ফাঁকিৰ অৱতাৰণা কৰা হৈছে। দীৰ্ঘকাল ধৰি অসমবাসী ব্ৰিটিছৰ অধীনত বাস কৰাৰ বাবে অসমখন হিংসা দেশ ভেদাভেদ ঘৃণা ঘৃণী স্বাৰ্থভেমৰ মলি মামৰেৰে ভৰি পৰিছিল। পৰাধীনতাৰ কালিমাই দেশবাসীৰ মুখত কাজল ছাই সানিছিল। দেশবাসীয়ে ইমান দিনে হীনে ঘৃণে পৰৰ গোলামী কৰাৰ ফলত দেশত হিংসা দেশ ভেদাভেদ আদি যি জাহিজাবৰ গোট খাইছিল সি আনকি জাতিটোকে ধ্বংস কৰাৰ উপক্ৰম কৰিছিল। সেয়ে কবিয়ে অসমবাসীক এই বিষয়ে সকীয়াই দিছিল। ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিৰ কাজল ছাই। উত্তৰ ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল ছাই। উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত সন্নিৱিষ্ট ধৰ ঝাৰু ধৰ ভাই নামৰ কবিতাটিৰ পৰা চয়ন কৰা হৈছে। কবিতাটি ৰচনা কৰিছে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে। জাতিটোক ধ্বংস কৰিবলৈ ধৰা মলি মামৰবোৰ ঝাৰুদাৰৰ ৰূপ লৈ আঁতৰাবলৈ আহ্বান কৰাৰ প্ৰসংগত উক্ত কবিতা ফাঁকিৰ অৱতাৰণা কৰা হৈছে। অসমখন ব্ৰিটিছৰ অধীন হৈ থকাৰ ফলত পৰাধীনতাৰ গ্লানিয়ে অসমবাসীক বাৰুকৈয়ে দহিছিল। সমাজত হিংসা দেশ ভেদাভেদ ঘৃণা ঘৃণী আদি বৃদ্ধি পাইছিল। কবিয়ে এইবোৰক মলি মামৰ বুলি অভিহিত কৰিছে। এইবোৰে জাতিটোৰ মুখত কাজল ছাই সানিছিল। দেশপ্ৰেমিক কবিয়ে সেয়েহে সকলোকে আহ্বান জনাইছে যে পলম নকৰি জাতিৰ ঝাৰুদাৰ হ'ব লাগে। ঝাৰু দি এই মলি মামৰবোৰ চাফা কৰিলেহে বিশ্বসভাত অসমীয়া জাতিয়ে স্থান পাব। ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মাজেৰে কবি ৰায়চৌধুৰীৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। এইটো 6 নম্বৰ প্ৰশ্ন। উত্তৰ কবি অম্বিকাগিৰি ৰায়চৌধুৰী এগৰাকী স্বদেশ প্ৰেমিক কবি। দেশৰ স্বাধীনতা আৰু সমৃদ্ধিৰ বাবে তেওঁ বিভিন্ন আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু কেইবাবাৰো কাৰাবাস খাটিছিল। এনে এক সশ্ৰম কাৰাবাসৰ সময়ত তেওঁক পায়খানা চাফা কৰাৰ কাম দিয়া হৈছিল। কবিয়ে এই কাম কৰাৰ সময়তে কবিতাটো ৰচনা কৰি গাই গৈছিল। স্বাভাৱিকতে কবিতাটোত স্বদেশ প্ৰেমৰ ভাৱ প্ৰকাশিত হৈছে। কবিয়ে অনুভৱ কৰিছে যে পৰাধীনতাৰ কালিমাই অসমীয়া জাতিৰ মুখত কাজল ছাই সানিছে। সাতাম পুৰুষৰ অসমৰ চোতাল ঘৰ সোণৰ দৰে সুন্দৰ আৰু বহুমূলীয়া আছিল। সাতাম পুৰুষৰ আহা সোণৰ চোতাল ঘৰ। কিন্তু পৰাধীন হৈ থকাৰ ফলত বহু যুগৰ আৱৰ্জনাৰে ই তেনেই মলিয়ন হৈ পৰিছে। কত যুগৰ ভুহুৰ পৰি আছে যে পোত খায়। এই চোতাল ঘৰে অসমৰ সমাজ সংস্কৃতিকেই নিৰ্দেশ কৰিছে। হিংসা দেশ ভেদাভেদ ঘৃণা ঘৃণী আদি আৱৰ্জনাই অসমৰ সমাজ সংস্কৃতি মলিয়ন কৰি তুলিছে। কবিয়ে ব্যক্ত কৰিছে যে এইবোৰৰ পৰা অসমীয়া জাতিক উদ্ধাৰ কৰিব লাগিব। আমি জাতিৰ ঝাৰুদাৰ হ'ব লাগিব। কবিৰ এই আহ্বান তেওঁৰ সুগভীৰ স্বদেশ প্ৰেমৰ পৰিচায়ক। ধৰ ঝাৰু ধৰ ভাই।
দেশবাসীৰ পৰাধীনতাৰ গ্লানি কবিয়ে মৰ্মে মৰ্মে অনুভৱ কৰিছে। তেওঁ দেখিছে যে দেশবাসীয়ে ব্ৰিটিছৰ গোলামী কৰি হীন ঘৃণিত হৈ পৰিছে। নিজে ধাৰে ঋণে থাকিও তেওঁলোকে ব্ৰিটিছৰ চৰণ সেৱা কৰি আছে। কবিয়ে সেইবাবে সকীয়াই দি কৈছে যে পৰাধীনতাই সৃষ্টি কৰা মলি মামৰবোৰ ঝাৰু দি আঁতৰাব লাগিব, নহ'লে এইবোৰেই জাতিৰ ধ্বংসৰ কাৰক হৈ পৰিব। কবিৰ এই সাৱধানবাণী তেওঁৰ স্বদেশ প্ৰীতিৰ এক অকৃত্ৰিম প্ৰকাশ। হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থভেমৰ কত যে কি মলি মামৰ ভৰি জাতিৰ জীৱন যায়। ধৰ ঝাৰু ধৰ ভাই। ঝাৰু কেনেদৰে ধৰিব লাগিব সেই কথাৰো নিৰ্দেশ কবিয়ে দিছে। বীৰ বেশেৰে ঝাৰু ধৰ। তেওঁ বীৰ বেশেৰে ঝাৰু ধৰি চুকে কোণে য'তে যি জাহি জাবৰ আছে সকলো চাফা কৰি জাতিৰ জীৱন মনোহৰ কৰিবলৈ কৈছে। তেনে কৰিলেহে দেশবাসীয়ে বিশ্বসভাত বহিবলৈ আসন পাব। এইদৰে দেখা যায় যে কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ জৰিয়তে অসমীয়া জাতিক মলিয়ন কৰা জাহি জাবৰবোৰ আঁতৰাই জাতিটোক নিকা কৰাৰ কথা কৈছে। দৰাচলতে এই জাবৰবোৰ হৈছে পৰাধীনতাৰ কালিমা। জাবৰবোৰ চাফা কৰাৰ কথাৰে তেওঁ ব্ৰিটিছৰ শাসনৰ পৰা দেশবাসীক মুক্ত কৰাৰ কথাহে কৈছে। স্বাধীন হ'ব পাৰিলেহে আমাৰ দেশে বিশ্বসভাত বহাৰ আসন পাব। এইদৰে কবিয়ে দেশৰ স্বাধীনতা আৰু সমৃদ্ধিৰ বাবে থকা তেওঁৰ সুতীব্ৰ হেঁপাহৰ কথা প্ৰকাশ কৰিছে আৰু ইয়াৰ জৰিয়তে কবিৰ স্বদেশ প্ৰেমৰ ভাৱ কবিতাটিত প্ৰকাশিত হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ভাষা বিষয়ক প্ৰশ্নকেইটিলৈ আহিছোঁ। তলত দিয়া জুৰীয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। হীনে ঘীনে, ধাৰে ঋণে, ঘৃণা ঘৃণী, জাহি জাবৰ, সাৰি পুচি, মলি মামৰ। উত্তৰলৈ আহিছোঁ। হীনে ঘীনে। হীনে ঘীনে কৰা কামে মানুহক সন্তুষ্টি নিদিয়ে। ধাৰে ঋণে। পৰিয়ালটো ধাৰে ঋণে কোনোমতেহে চলি আছে। ঘৃণা ঘৃণী। আমি সমাজত ঘৃণা ঘৃণী নকৰি মিলা প্ৰীতিৰে চলিব লাগে। জাহি জাবৰ। সমাজৰ পৰা হিংসা দেশ ভেদাভেদ স্বাৰ্থভেমৰ জাহি জাবৰবোৰ আঁতৰিলেহে মানুহে শান্তিৰে বাস কৰিব পাৰিব। সাৰি পুচি। মাজনীয়ে আজি পুৱাই ঘৰটো সাৰি পুচি চাফা কৰি থৈছে। মলি মামৰ। কাৰখানাটো অব্যৱহৃত হৈ থকাত মলি মামৰে দম বান্ধিছে। ২ নম্বৰ, তলৰ শব্দবোৰত মূৰ্ধন্য ন হোৱাৰ কাৰণ দৰ্শোৱা। সোণ, ঘৃণা, ঋণ। সোণ। সোণ শব্দত স্বাভাৱিকতে মূৰ্ধন্য ন হয়। ঘৃণা। ঋৰ পাছৰ দন্ত্য ন মূৰ্ধন্য ন হয়। ঋণ। ঋৰ পাছৰ দন্ত্য ন মূৰ্ধন্য ন হয়। ৩ নম্বৰ, বিপৰীত শব্দ লিখা। ক ঘৃণা, খ স্বাৰ্থ, গ জীৱন, ঘ বীৰ। উত্তৰলৈ আহিছোঁ। ঘৃণাৰ বিপৰীত শব্দ প্ৰেম। স্বাৰ্থৰ বিপৰীত শব্দ নিস্বাৰ্থ। জীৱনৰ বিপৰীত শব্দ মৰণ। বীৰৰ বিপৰীত শব্দ কাপুৰুষ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠ্যপুথিত থকা প্ৰশ্নসমূহ ইমানতে শেষ হৈছে। এতিয়া দুটিমান মই অতিৰিক্ত প্ৰশ্ন উত্তৰ ইয়াত দিছোঁ যাতে তোমালোকৰ পঢ়াত সুবিধা হয়। ১ নম্বৰ, অতি চমু উত্তৰ দিয়া। অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম কেতিয়া হৈছিল? উত্তৰ ১৮৮৫ চনত। খ অম্বিকাগিৰি ৰায়চৌধুৰী কোন চনত
অসম সাহিত্য সভাৰ সভাপতি আছিল? উত্তৰ 1950 চনত। গ. তেওঁ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰ মাৰ্ঘেৰিটা অধিৱেশনত। খ. ৰায়চৌধুৰীদেৱক কি উপাধি প্ৰদান কৰা হৈছিল? উত্তৰ অসম কেশৰী। ঙ. সাতাম পুৰুষীয়া শব্দৰ অৰ্থ কি? উত্তৰ সুপ্ৰাচীন। 2 নম্বৰ চমু উত্তৰ দিয়া। ৰায়চৌধুৰীদেৱে ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা। উত্তৰ তুমি আৰু বীণা। খ. কবিয়ে জাতিৰ জীৱন যোৱাৰ কাৰণ কি বুলি কৈছে? উত্তৰ কবিয়ে হিংসা দেশ ভেদাভেদ ঘৃণা ঘৃণী আদি মলি মামৰেৰে ভৰি পৰিলে জাতিৰ জীৱন যায় বুলি কৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক এটা কথা কৈ দিওঁ, মই ব্যাখ্যা দুটা লিখোঁতে কবিগৰাকীৰ নাম উল্লেখ কৰা হোৱা নাই। এইটো ভুলবশতঃ থাকি গৈছে, কিন্তু মই মুখেৰে কওঁতে কবিগৰাকীৰ নাম কৈ দিছোঁ। তোমালোকে যেতিয়া ব্যাখ্যাকেইটা লিখিবা তেতিয়া তোমালোকে নিশ্চয়কৈ কবিগৰাকীৰ নাম উল্লেখ কৰিবা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা আৰু কিবা কমেণ্ট থাকিলে নিশ্চয় জনাবা। আজিলৈ বিদায়।